Assam State Commission for Safai Karmachari, Ministry of Social Justice and Empowerment, Vaishnath Basfor, Hamren Municipal Board along Nankahomri. West Karbi along Hamren Municipal Board, Mati Hamren Town or along Kitter Care, Kasa Urki Wakapangtir. Klembang Puatama Panthi Dungajako, KPG upon Assam State Commission for Safai Karmachari, Ministry of Social Justice and Empowerment, Chairman Vaishnath Basfor, Ahinpen, Lamchak, Chipitika. Sonsi, Vaishnath Basfor, Alangli, Hamren Circuit Office along, Wangsi, Hamren Municipal Board along, Klembang Puatum Anparta, Hamren Municipal Board Chairman Atumapan Interaction Program, Lipon. Jasamet Karko Karpetapang Purasai Kiklem Atumakisung Lapen Akinang Sot Haihu, Jethan. Lapen, Kenang Sot Nai, Chiklo Baino, Mati Salary Pusitame, Kipipon Kang Arabanki, Avilupusi, Lamthi, Jaipur. Lasso along West Karbing, DCSP Sarma, West Karbing Additional SP, Fish Ahmed, Barbuya, Pen, Kitchenglok, Ong Dungalmo, Chingrung Dunsi, Arsip Chit Kachinki, Chingwai, Pidosi, Safai Karmachari Atumapan, Kam Kiklem Kachapaduk, Pen, Kelanka Pangkrivi, Kipawit Pen, Awarsai Kimi Kipipon Chiapan, Chinki Chetan, Pedopon, Pen, Mai Sam Chinpen, Pachunpo. Hamren Pen Jonathan Ronghang, Time News Tipu. Safai অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা যি আমাৰ কমিশ্যন হৈছে সাফাই কমিশ্যন আছে তাৰে আজি আমাৰ অধ্যক্ষ মহোদয় চেয়াৰপাৰ্চন তেখেত আজি আহি পেলাই প্ৰথমবাৰৰ কাৰণে আমাৰ পশ্চিম কাৰ্বি আংলঙত উপস্থিত হ'ল যোৱাকালি আহি আৰু আজি সকলো মিউনিচিপালিটি টাউন কমিটি সমূহ চেয়াৰমেন এক্সিকিউটিভ অফিচাৰ লগতে সাফাই কৰ্মচাৰীসকলৰ লগত 1-to-1 যিটো ইণ্টাৰেকশ্যন হ'ল সেইটোৰ পৰা সকলোৱে বুজিব পাৰিলে যে সাফাই কৰ্মচাৰীসকলে কি কৰিব লাগে কি সুবিধা তেওঁলোকে উপলব্ধ হয় আৰু মিউনিচিপালিটি বা টাউন কমিটিবিলাকে কি কৰিবলগীয়া আছে কিখিনি গেপছ আছে সেইখিনিৰ ওপৰত বিশদভাৱে আলোচনা হৈছে তাত তেওঁলোকৰ হেল্থ বেনিফিটৰ পৰা আৰম্ভ কৰি হেল্থ ইঞ্চুৰেঞ্চৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিবিলাক ছ'চিয়েল ছিকিউৰিটি যিটো এছপেক্ট আছে সেইটোৰ ওপৰত বিশদভাৱে আমাৰ চেয়াৰমেন ডাঙৰীয়াই আজি সমূহ ইয়াতে উপস্থিত আমাৰ সাফাই কৰ্মচাৰী আৰু চেয়াৰমেনসকলক তেখেতৰ ফালৰ পৰা এটা ইনষ্ট্ৰাকশ্যন দিছে যে এইটো সকলোতে প্ৰযোজ্য হ'ব লাগে আৰু তাৰ কাৰণে আমি যথেষ্ট সুখী যে আমি এটা নতুন দিনলৈ আগবাঢ়ি গৈ আছোঁ যিহেতু ইয়াতে মিউনিচিপালিটি আমাৰ 3খন আছে পশ্চিম কাৰ্বি আংলঙত হামৰেন বৈশালাংচৰ ডংকা আৰু লগতে টাউন কমিটি কেইখন আৰু এতিয়া নতুনকৈ আমাৰ চেয়াৰমেনসকলো আহিছে নতুনকৈ এক্সিকিউটিভ অফিচাৰ নতুন গতিকে তেওঁলোকে কথাখিনি জানিব পাৰি যথেষ্টখিনি আজি গম পাইছে আৰু যিখিনি কণ্ট্ৰেকচুৱেল সাফাই কৰ্মী আছে তেওঁলোকে কেনেকৈ ID কাৰ্ডৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেনেকৈ ইউনিফৰ্ম থাকিব লাগে গোটেইখিনি কথা তেখেতে অৱগত কৰিছে আৰু এইখিনি আচলতে যিহেতু আমাৰ কাউন্সিলে গোটেইখিনি বস্তু চাই কাউন্সিল ছেক্ৰেটেৰীৰ পৰা গোটেইখিনি চোৱা হয় তাৰে আমাৰ কাউন্সিলৰ পৰা আজি আমাৰ ছেক্ৰেটেৰী ইভন টাউনো আহিছিলে আৰু তেখেতে গোটেই কথাখিনি আজি নোট কৰি লৈছে লগতে এটা এক্সিকিউটিভ গাইডলাইন আমি কাউন্সিলৰ পৰা এই সকলো মিউনিচিপালিটি আৰু টাউন কমিটিৰ যিখিনি কৰিবলগীয়া কাম বা যিখিনি এক্সিকিউটিভ গাইডলাইন থাকিব সেইখিনি খুব সোনকালে পাম বুলি আশা কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম ৰাজ্যিক সাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল মাৰ্চ মাহত আৰু আয়োগৰ মই চেয়াৰমেন হিচাপে আজি উপস্থিত হৈছোঁ কাৰ্বি আংলং ৱেষ্ট DC অফিচত আজি আমাৰ মিটিং আছিল মিটিঙত অল HOD আমাৰ DC সাহেব এডিশ্যনেল SP সাহেব সবে আমি বহিছিলোঁ আৰু সাফাই কৰ্মী আছিল তো সাফাই কৰ্মীৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকৰ সুবিধা তেওঁলোকৰ মিনিমাম ৱেজেছ তেওঁলোকৰ ছ'চিয়েল ছিকিউৰিটি তেওঁলোকৰ সেফটি কিটছবোৰ আমি মনিটৰ কৰিলোঁ য'ত গেপ পাইছোঁ সেইটো ইনষ্ট্ৰাক্ট দিয়া হ'ল কমিশ্যন ফালৰ পৰা যে এই গেপবোৰ সোনকালে তেওঁলোকে ৰেক্টিফাই কৰিব ইয়াতে আহি বহুত ভাল লাগিল তেওঁলোকে বহুত কোঅপাৰেট কৰিল আৰু DC সাহেবে বহুত কোঅপাৰেট কৰিলে চ' থেংক ইউ ছ' মাছ